নমস্কাৰ বন্ধুসকল, আপোনালোকক জনাওঁ যে আমাৰ অঞ্চলতে অৱস্থিত গতিকে আঞ্চলিক সাংস্কৃতিক টিপ্পনী সংঘই বৰ্তমান 50টা বছৰ অতিক্ৰম কৰিছে। 1970 চনতে প্ৰতিষ্ঠাতা লাভ কৰা এই সংঘটিয়ে বৰ্তমান অনুষ্ঠিত কৰিবলৈ গৈ আছে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ। 25 আৰু 26 নৱেম্বৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'বলগীয়া এই গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষে বৰ্তমানৰ কাৰ্যসূচী পবিত্ৰ লাইখুঁটা স্থাপন কৰা হয়। এই কাৰ্যসূচীত গায়ন বায়ন লগতে স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু সংঘৰ বিষয়ববীয়াসকলে উপস্থিত থাকে। এই সোণালী জয়ন্তী বৰ্ষটি যাতে সুকলমে উদযাপন কৰিব পৰা যায় তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰে। এইখিনিতে আপোনালোকক জনাই থওঁ যে এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ মাজত প্ৰথম দিনা উপস্থিত থাকিব অসমৰ অৰণ্য মানৱ খ্যাত যাদৱ পায়েং আৰু দ্বিতীয় দিনা উপস্থিত থাকিব অসমৰ বিশিষ্ট সাংবাদিক তথা ডিজিটেল ক্ৰিয়েটৰ চক্ৰপাণী পৰাশৰ। লগতে সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নিতা।